হাই, মই দেৱৰ্ষী গৌতম। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মোৰ নিজৰ এটি সুন্দৰ লেখা। আমি যে মধ্যবিত্ত ঘৰৰ ল'ৰা, আমাৰ বাবে 14 ফেব্ৰুৱাৰীৰ দিনটো ভেলেণ্টাইন ডে নহয়। কাৰোবাৰ বাবে হ'ব পাৰে 14 ফেব্ৰুৱাৰী প্ৰেমৰ দিন। আমাৰ বাবে 14 ফেব্ৰুৱাৰীৰ দিনটো এটা সাধাৰণ দিন। আন দিনৰ দৰে ৰাতিপুৱা ওলাই যাওঁ নিজৰ কৰ্মস্থানলৈ, সন্ধিয়া উভতি আহোঁ নিজৰ ঘৰলৈ। মনত নাথাকে কোনো বিশেষ পৰিকল্পনা, কাষতো নাথাকে কোনো প্ৰেয়সী। নো ৰেষ্টুৰেণ্ট, নো পাৰ্ক ইন আৱাৰ লাইফ। আমি যে মধ্যবিত্ত ঘৰৰ ল'ৰা, আমাৰ বাবে 14 ফেব্ৰুৱাৰীৰ দিনটো ভেলেণ্টাইন ডে নহয়। কাৰোবাৰ বাবে হ'ব পাৰে 14 ফেব্ৰুৱাৰী প্ৰেমৰ দিন। আমাৰ বাবে 14 ফেব্ৰুৱাৰীৰ দিনটো এটা সাধাৰণ দিন। সংগ্ৰামেই আমাৰ জীৱনৰ একমাত্ৰ লক্ষ্য। আমি পৰিশোধ কৰিব নোৱাৰোঁ দামী ৰেষ্টুৰেণ্টৰ বিল। আমি বহন কৰিব নোৱাৰোঁ শ্বপিং মলৰ দামী পোচাকৰ খৰচ। ৰিস্ক ইজ অলৱেজ এভেইলেবল ইন আৱাৰ লাইফ।